ভাত খাম এতিয়া। ভাতত আছে আজি মানিমুনি, নৰসিংহ, তাৰপৰা আৰু নহয় মাছটো আছে বাৰু, তাৰপৰা ভেদাইলতা, তাৰপিছত মচন্দৰী হয় নাই, 3 পিচ 4 পিচ লগাই জাল কাঢ়িছোঁ আজি। জাল 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 গাটো পানী লাগিছে। জাল বুলি আকৌ কুকুৰা নহয়, এইটো মাছ। মজা লাগিছে ন? মজা। কালি চন্দা মাছ, আজি আকৌ শল মাছ। শল মাছতো ইমান কাঢ়ি পেলাই এইটো লোকেল, সেইটো বেছি আঁতৰত। মানুহখনে ইমান মাংস খায় বুলি কয়, আজিকালি আকৌ মাছকে খাম আৰু দেই। খাইলে আকৌ কুকুৰা খাম। জলদি খাম। Apa? Con gãy. Kayo pa doon akong kaka.